নমস্কাৰ আসাম গভৰ্ণমেণ্ট এক্সাম প্ৰিপাৰেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এছিষ্টেণ্ট প্ৰফেচাৰ ভেকেঞ্চি আউট হৈছে ডিমৰীয়া কলেজ অট'নমাছৰ পৰা। এই ভিডিঅ'ত আমি আলোচনা কৰিম এই ভেকেঞ্চিৰ বাবে আপোনালোকে এলিজিবল হয় নে নহয়, চেলেৰি কিমান হ'ব, ডকুমেণ্টছ কি লাগিব, চিলেকশ্যন প্ৰচেছ কি হ'ব। এই ভেকেঞ্চিৰ এটা প্লাছ পইণ্ট হৈছে ইয়াত কোনো ধৰণৰ ৰিটেন টেষ্ট দিব নালাগে, কেৱল ইণ্টাৰভিউ হ'ব। যদি আপোনালোকে ভেকেঞ্চিৰ বাবে এলিজিবল হয়, ইণ্টাৰভিউ ডেট আৰু ভেন্যুত উপস্থিত হ'লে হ'ব। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হৈছে আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যন, ডিমৰীয়া কলেজ অট'নমাছ। Application are invited from eligible candidate with complete biodata and relevant documents for the following post of Head of Department and Assistant Professor. ইয়াতে আপোনালোকৰ Head of Department আৰু Assistant Professor আপোনালোকৰ vacancy ওলাইছে on contractual basis for IT, EP, BA, BEd and BSc BEd at Dimoria College Autonomous. ইয়াতে আপোনালোকৰ contractual basisত হ'ব। Candidates have to send their CV to the college email ID dimoriacollege.khetri@gmail.com. Candidate সকলে নিজৰ CV খন কলেজৰ ইমেইল ID dimoriacollege.khetri@gmail.com send কৰিব and attend the interview which will be held on 28/2025 from 10 AM at the principal office. আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব 20 আগষ্ট 2025 পুৱা 10 বজাত ডিমৰীয়া কলেজৰ প্ৰিন্সিপাল অফিচত। Candidates have to bring their CV and original documents to the interview. ইয়াতে কেণ্ডিডেট সকলে নিজৰ CV খন আৰু অৰিজিনেল ডকুমেণ্টছখিনি লৈ উপস্থিত হ'ব ইণ্টাৰভিউৰ বাবে। হেড অফ দ্য ডিপাৰ্টমেণ্ট ITEPৰ বাবে আছে এটা পোষ্ট, আছামিছত আছে দুটা, ইংলিছত আছে দুটা, হিন্দীত আছে এটা, ফিজিক্সত আছে এটা, কেমেষ্ট্ৰিত এটা, মেথামেটিক্সত এটা, বটানীত এটা, জুলজিত এটা, জিঅ'লজিত এটা, জিঅ'গ্ৰাফিত এটা, পলিটিকেল চায়েন্সত এটা, ইকনমিক্সত এটা, এডুকেশ্যনত এটা, হিষ্ট্ৰীত এটা, এন্থ্ৰপলজিত এটা, ষ্টেটিষ্টিক্সত এটা, কম্পিউটাৰ চায়েন্সত এটা, হেল্থ এণ্ড ফিজিকেল এডুকেশ্যনত এটা আৰু এডুকেশ্যনেল ষ্টাডিজ তাত আছে আপোনালোকৰ দুটা পোষ্ট। ফৰ এলিজিবল ক্ৰাইটেৰিয়া এণ্ড আদাৰ ডিটেইলছ ভিজিট দ্য ডিমৰীয়া কলেজ অট'নমাছ ৱেবছাইট। আপোনালোকে যদি কিবা ডিটেইলছকে জানিব বিচাৰে তেনেহ'লে আপোনালোকে ডিমৰীয়া কলেজ অট'নমাছৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে সকলোবিলাক ডিটেইলছ চেক কৰিব পাৰিব। আপোনালোকৰ যোগ্যতা লাগিব প্ৰফেচাৰ ইন এডুকেশ্যন অৰ এছ'চিয়েট প্ৰফেচাৰ ইন এডুকেশ্যন এজ হেড অফ দ্য ডিপাৰ্টমেণ্টৰ বাবে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন ছায়েন্স অৰ মেথামেটিক্স অৰ ছ'চিয়েল ছায়েন্স অৰ লেংগুৱেজ। MA লাগিব PhD in Education, 10 years of teaching experience in a teacher education institute for professional and 8 years of associate professor. Any other relevant qualification prescribed by the University Grant Commission for these categories of post. আপোনালোকৰ post graduate degree লাগিব science বা মেথামেটিক্সত বা ছ'চিয়েল ছায়েন্স বা লেংগুৱেজত আৰু MA থাকিব লাগিব, PhD ইন এডুকেশ্যন হ'ব লাগিব, 10 years এক্সপিৰিয়েঞ্চ লাগিব আপোনালোকৰ এডুকেশ্যন ইনষ্টিটিউটত ফৰ প্ৰফেশ্যনেল আৰু 8 years ফৰ এছ'চিয়েট প্ৰফেচাৰ হিচাপে। ডিজাইৰেবল ডিপ্ল'মা অৰ ডিগ্ৰী ইন এডুকেশ্যন এডমিনিষ্ট্ৰেশ্যন অৰ লিডাৰশ্বিপ। আপোনালোকৰ ডিপ্ল'মা বা ডিগ্ৰী ইন এডুকেশ্যনেল এডমিনিষ্ট্ৰেশ্যন বা লিডাৰশ্বিপ আপোনালোকৰ বাঞ্ছনীয়। এছিষ্টেণ্ট প্ৰফেচাৰ ইন লিবাৰেল ডিচিপ্লিন এণ্ড পেডাগজি। এছিষ্টেণ্ট প্ৰফেচাৰ কাৰণে লাগিব আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন কনচাৰ্ণ ছাবজেক্ট ছায়েন্স এণ্ড আৰ্ট উইথ মিনিমাম 55% মাৰ্ক অৰ ইটছ ইকুইভেলেণ্ট গ্ৰেড, BEd ডিগ্ৰী উইথ মিনিমাম 55% মাৰ্কছ এণ্ড ইকুইভেলেণ্ট গ্ৰেড, নেশ্যনেল এলিজিবিলিটি টেষ্ট অৰ ষ্টেট এলিজিবিলিটি টেষ্ট অৰ ডক্টৰ অফ ফিলচফি ইন এডুকেশ্যন অৰ ইন দ্য কনচাৰ্ণ ছাবজেক্ট as prescribed by the University Grant Commission for these categories of post. BA degree লাগিব with minimum 55% মাৰ্কৰ সৈতে, তাৰপিছত নেট লাগিব, ষ্টেট লাগিব বা আপোনালোকৰ PhD থাকিব লাগিব। MA বা MA with specialization বা PhD in education আপোনালোকৰ থাকিব লাগিব। প্ৰফেচাৰ ইন এডুকেশ্যনেল ষ্টাডিজ ইয়াত লাগিব আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন এডুকেশ্যন MA with minimum 55% mark or equivalent grade with national eligibility test or state eligibility test or doctor of philosophy in education or any other qualification prescribed by University Grant Commission of these categories of post. আৰু লাগিব আপোনালোকৰ MA লাগিব with 55% আৰু লাগিব আপোনালোকৰ নেট স্লেট বা PhD। Master degree in psychology or philosophy or sociology or their allied subject.
এছিষ্টেণ্ট প্ৰফেচাৰ ইন হেল্থ এণ্ড ফিজিকেল এডুকেশ্যন ইয়াতে লাগিব আপোনালোকৰ পষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন ফিজিকেল এডুকেশ্যন এম এড উইথ মিনিমাম 55% মাৰ্ক